বাইপাছ পাই গ'লোহি। Good morning, welcome back to my new vlog. তো ৰাতিপুৱা মই ওলাই আহিলোঁ মানে মৰ্ণিং ৱাক কৰিবলৈ। এইটো মোৰ জীৱনৰ প্ৰথম ব্লগ হয়। তো এনেকুৱা এটা জেগাত আছোঁ মানে ভাল লাগে মানে এইটো জেগাত থাকি। সদায় আমি ৰাতিপুৱা বহোঁ, তাৰপিছত গধূলি টাইমতো বহোঁ। মানে এই জেগাটোত বহিলে মনটো অলপ ফ্ৰেছ টাইপ লাগে। আমাৰ ফিল্ডখনৰ ওচৰতে আছে। তো ফিল্ডখনৰ ওচৰত মানে এটা ঢিপ আছে, তো দেখাইছোঁ আপোনালোকক। চাওক, এইটো আমাৰ পুখুৰীটো ফিল্ডখনৰ ওচৰতে আছে। তো আমি জব কাৰ্ড বুলি কওঁ। এইটো ঢিপটো হয়, তো সেইখন ফিল্ডখন। তো গাইজ সেই জেগাটোৰ পৰা উঠি যাওঁ, এক পাক ফুৰি আহোঁ বুলি আহিছোঁ গাঁওখন। তো মোৰ লগত আপোনালোকো ব'লক। তো আমি আমাৰ গাঁৱৰ ৰাস্তা দেখাম, আমাৰ পৰিৱেশ দেখাম। ভাল লাগিলে প্লিজ এটা কমেণ্ট কৰি জনাই দিব। আৰু তো গাইজ এইখনে আমাৰ ৰহমৰীয়া মানে গড়পুৰৰ ফিল্ড হয়। আমি ইয়াতে মানে সৰুৰ পৰা খেলা ধূলা কৰি আহিছোঁ, ফুটবল খেলিছোঁ, দৌৰিছোঁ মানে এইখনতে এনজয় কৰি থাকোঁ। মানে ভাল লাগে মানে ফিল্ডখন, কিবা এটা ফিল্ডখনৰ ওচৰত ঢিপটো মানে বহি ভাল লাগে, ফিল্ডখনত থাকি ভাল লাগে। মানে কিবা এটা মানে নিজকে এটা ভাল লাগে, কিবা এটা ফিলিংছ এটা আহে। তো গাইজ এইখন আমাৰ সৰুৰ পৰা পঢ়ি অহা স্কুলখন এতিয়া বন্ধ হৈ আহিছে। কেলৈ বন্ধ হৈ আহিছে সেইটো নাজানো বাৰু। এতিয়া কিমান ধুনীয়া। এইখন আমাৰ গাঁওখন, মানে সেউজীয়া গাঁও। ৰাস্তা ইমান ভাল নহয়, মানে ৰাস্তাটোৰ য'তে ত'তে খাল হৈ গৈছে, গাঁত চাত হৈ গৈছে। আৰু এইখন আগত শ্মশানখন, আমাৰ গড়পুৰৰ শ্মশানখন এইখন। তো এবাৰ চাওক শ্মশানখন। আৰু ৰাস্তা পদূলিটো ইমান ভাল নহয় আমাৰ মানে গাঁৱত, অলপ দিগদাৰ হয়। আৰু বোকা চোকা আছে, খোজ কাঢ়িবলৈ অলপ প্ৰব্লেম হয়। তো এনেকৈ চলি আছোঁ আৰু আমাৰ গাঁৱৰ পৰিৱেশ, কিন্তু থাকি ভাল লাগে আমাৰ গড়পুৰৰ। তো গাইজ ফাইনেলি ঘৰ আহি পাই গ'লোঁ। বহুত ঘূৰিলোঁ, খোজকাঢ়িলোঁ, চব আপোনালোকক দেখাব নোৱাৰিলোঁ। তো মুখ চুখ ধুই লওঁ, তাৰপিছত লগ পাই আছোঁ। ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ, চাহ তাহ খাই মুখ চুখ ধুই কিনে এতিয়া ওলাই আহিছোঁ লগৰটোৰ লগত অকণমান গাঁওখন ফুৰি আহোঁগৈ বুলি। তো দেখাই আছোঁ আমাৰ গাঁৱৰ নাজাৰাটো আজি। চাওক, আমাৰ গড়পুৰা গাঁও নামঘৰটো। আমি ইয়াতে আহোঁ সকাম চকাম হ'লে, খানা চানা খাওঁ। ঘূৰি আহি পালোহি, লগৰটো লগ গৈছিলোঁ। এতিয়া মোক মানে দাদাজনে কল কৰিলে, ভাইটি এটা ভাড়া আছে। মোৰ মানে এখন গাড়ী আছে, মানে বস্তু উঠোৱা গাড়ী। তো ভাড়াত আছে বুলি ক'লে, তো তাত যাওঁ, গৈ কিনে ভাড়াটো মাৰি আহোঁ। আহি কিনে আকৌ এফালে যাবলৈ আছে, তাত যাম। ওলাই মেলি ৰেডি হৈ ল'লোঁ। তো এতিয়া গৈ আছোঁ বৰ্তমান লাহোৱালত মানে মোৰ কম্পিউটাৰ ক্লাছ আছে আজি, তাত গৈ আছোঁ। তো ব'লক যাওঁ। তো আমি বাইপাছ পাই গ'লোহি। তো এইফালে বাইপাছে যাম বুলি ভাবিছোঁ আৰু সকলো মানে তেল ভৰাব পৰা আছে ডিপু। তো এইফালে
নামি আছোঁ মদাৰঘাটত। তো নহ'ল গৈ কিনে মানে মই ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ, মানে অলপ প্ৰব্লেম হৈ গ'ল, ক্লাছৰ টাইম হৈ গ'ল, গতিকে মানে কৰিব নোৱাৰিলোঁ কমপ্লিট। তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম আকৌ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু অন্য এটা ভিডিঅ'ত লগ পাম অতি সোনকালে।